রাময়া প্রভু কৃষ্ণ নীরা ভানু ঘরে রাধা অজনমল ভিলা দিনে দিনে রাধিকার ক্রমে বিয়া দিলে রাধিকাক আয়নার লাগত দিনে দিনে বাঢ়ে কৃষ্ণ আনন্দৰ রাধিকার সুখ শান্তি নাই কৃষ্ণৰ প্ৰিয়সী বুলি ৰাধিকাক তিলা কুতিলা আৰু শাহু নন্দিনী সকলোকে কয় ফুৰে হে মোৰ মাই ৰাধা কলা সকলোকে কৈ ফুৰে হে মোৰ মাই ৰাধা কলা
এনে আছিল বিয়াত বহা তোৰ কোনো আৱশ্যক নাছিল হৰি হৰি প্ৰভু মনৰ কথা খুলি নকয় কি কাম কৰিলি মনৰ কথা খুলি নকয় তই কি কাম কৰিলি অন্য কথা নাই মোৰ চলিৰ মূৰা খালি অন্য কথা নাই মোৰ চলিৰ মূৰা খালি কৃষ্ণ নন্দৰ বেটা তইতো বাচা কম বস্তু নহয় নন্দৰ বেটা তইতো বাচা কম বস্তু নহয় বিয়াৰ পিছতো বেটাই এই কেৰা নাই বিয়াৰ পিছতো বেটাই এই কেৰা নাই ময়ো মায়ে তহঁতক সোধাই এৰাত নাই ময়ো মায়ে তহঁতক সোধাই এৰাত নাই মোৰ চলি থাকক সি বৰৰ লগত খাই মোৰ চলি থাকক সি বৰৰা ভাত খাই হয় এতিয়াই যাই মই যশোদাক মাতি ৰাইজক সাক্ষী কৰি দি এই বুলি জাতিলাই দুৱাৰখন বান্ধ এই বুলি জাতিলাই এই দুৱাৰখন বান্ধ মহাক্ৰোধে জটিলাই জটিলাই ভাবে যদি মই সঁচা কথাটো কওঁ তেতিয়াহ'লে যশোদাৰ লাজতে ইয়ালৈ নাহে গতিকে মিছা কথা কৈ হ'লেও মই যশোদাক ইয়ালৈ মাতি আনিবই লাগিব ভাবি ভাবি জটিলাই বুদ্ধি ওলে হাঁহি হাঁহি জটিলাই
জানাৱাই বন্দা মেকুৰী এটা আৰু মস্ত এন্দুৰ এটা শুই আছে আমাৰ ঘৰ হয় নেকি কথা শুনি যশোদাই বিস্ময় মানিলা কথা শুনি যশোদাই বিস্ময় মানিলা হাঁহি হাঁহি যশোদাই হাঁহি হাঁহি যশোদাই আৰু জটিলাই মনতে ভাবে মেকুৰী এন্দুৰ আজি ভালকৈ দেখা পাবি মেকুৰী এন্দুৰ আজি ভালকৈ দেখা পাবি গুণৱান পুত্ৰৰ লগত বোৱাৰী লৈ যাবি গুণৱান পুত্ৰৰ লগত বোৱাৰী লৈ যাবি আৰু সেইফালে ৰাধাৰ বিহত রাধাই বলে প্রভু কি হব রাধা তুমি চিন্তা নকৰ কৃষ্ণই বলন্ত ৰাধা তুমি চিন্তা নকৰ সকলো ঠিক হ'ব ভক্তৰ বাঞ্ছা পূৰ্ণ কৰে প্ৰভু মায়া কৰি শ্ৰীকৃষ্ণই হৈলা মেকুৰী রাধিকা সুন্দরী যশোদা জটিলাময় আহি গৃহ পায় যশোদা জটিলাময় আহি গৃহ পায় লচপচকৈ জটিলাই দুৱাৰ খুলি যায় মেকুৰী চাই যশোদাই হাঁহিলা এন্দুৰ মেকুৰী চাই যশোদাই হাঁহিলা কথা মোক কথা হৈ জটিলাই ভাবে বাটত যি ভাবিছিলো সেই দেখোন হল বাটত যি ভাবিছিলো সেই দেখোন হল নন্দৰ বেটাই কোনফালেদি পলাই গুচি গল নন্দৰ বেটাই কোনফালেদি পলাই গুচি গল এন্দুৰ মেকুৰী চাই যশোদা যায়
Llevan bastante. Bye,
খাইছিল দুগ্ধ সকলো ওলাই যত মানে খাইছিল দুগ্ধ এই সকলো ওলাই নিথৰ হৈ পৰি থাকিল জাৰ্জি কাম আছিল এথলে কাটি অযশোদাৰ ঘৰে হবে হবে গৈ ভৰি পৰিল অনন্দৰ গৃহত হবে গৈ ভৰি পৰিল অনন্দৰ গৃহত কান্দি কান্দি কয় যশোদাই কান্দি কান্দি কয় যশোদাই সঁচাই থাকিব নিহাত
পাৰি সকলোৱে শ্ৰী কৃষ্ণ হে বনিহাত আপত্তি কৰিবলৈ চলি আপত্তি কৰিবলৈ চলি কথা শুনি যশোদাই কান্দি বেলেগ হেনকালে বলাৰ বলাই বালে শুনাই কান্দি একলাই ও জলো গালে ভাল হইব কানাই তুমি না কান্দিবা বলাই বালে কান্দি একলাই ও জলো গালে ভাল হইব কানাই দুগ্ধ মুখত লৈ কৃষ্ণই আছে মোৰ সদায় ঐ জলো গালে ভাল হইব কানাই তুমি নাকান্দিবা বলৰামৰ মনৰ ভাৱ বুজিলা কানাই মায়া কৰি একাবাল বৈদৰ বহাই তুমি নাকান্দিবা ধৈৰ্য লঙা গাত হাতে লাঠি লৈ ধৈৰ্য লঙা গাত হাতে লাঠি লৈ গকুলৰ বাটে যায় সজাই বৈদৈ চলি যায় দৌৰি আহি বলৰামে বৈদ্যৰ আগে দৌৰি আহি বলৰামে বৈদ্যৰ আগে কৃষ্ণৰ বেমাৰ হোৱা বুলি বাপু এই ৰবাচোন ৰবা কাৰ বেমাৰ হৈছে কৃষ্ণৰ বৈদ্যই বোলে তেনেহ'লে মই এবাৰ চাব পাৰোঁ বেমাৰী ভাল হোৱা নোহোৱা কথা কিন্তু মই ক'ব নোৱাৰোঁ বাপু বেমাৰী ভাল হোৱা নোহোৱা কথা কিন্তু মই ক'ব নোৱাৰোঁ দেই হয় এই বুলি বৈদ্য বাপু গৃহে সোমাই যায় লাৰি চাৰি বৈদ্য বাপু শ্ৰী কৃষ্ণ সময় লাৰি চাৰি চালো সময়
বাৰী চাৰি চালো চিডিৰিয়া বেমাৰ বুলি তাড়াতাড়ি করাওয়া কথা শুনি যশোদাই গৃহে সোমাই যায় তাৰ পিছত বৈদ্যই কি কৰিলে জানা সহস্ৰ বিন্ধা কৰে কলহৰ তলত সহস্ৰ বিন্ধা কৰে কলহৰ তলত হাঁহি হাঁহি বৈদ্য বাপুই হাঁহি হাঁহি বৈদ্য বাপুই কোনো এজনী সতী সাধি বোৱাৰীয়ে পানী আনিব লাগিব এই ফুটা কলতৰে হাও যমুনাৰ পৰা যশোদাই বোলে পানী ময়ে আনো যশোদাই বোলে পানী ময়ে আনো হাঁহি হাঁহি বৈদ্য বাপুই মাকে দিয়া ঔষধৰ কোনো মূল্য নাই মাকে দিয়া ঔষধৰ কোনো মূল্য নাই সেইকাৰণে অন্য এজনীয়ে আনক যায় সেইকাৰণে অন্য এজনীয়ে আনক যায় কথা শুনি নাৰীগণ অমহাভয় হইলা ইজানি কি জানি চায় জাগা ওলাব লাগিব তাক শুনি বৈদ্য বাপুই কয় হুৰা হুৰি কলহৰ বিন্ধাৰে পানী এই যমুনালৈ কলহৰ বিন্ধাৰে পানী এই যমুনালৈ এই খুদা কলা উঠি আহে
আহিল জটিলাই এই সুধা কলালৈ ঘূৰি আহিল জটিলা অ সুধা কলালৈ হাজ্যকাৰী কয় কথা হাজ্যকাৰী কয় কথা হে ৰাবৈদ্য মই হেন সতী নাৰী ব্যৰ্থ হৈ গলো মই হেন সতী নাৰী ব্যৰ্থ হৈ গলো ভাল নহয় এই চলি নিশ্চয় জানিলো ভাল নহয় এই চলি নিশ্চয় জানিলো বৈদ্যই বোলে কেনে সতী মই বুজি পালো পানী আনিব দি মই প্ৰমাণ কৰি চালো পানী আনিব দি মই প্ৰমাণ কৰি চালো পিছে এটা কথা হ'ল নহয় সকলোৱে আহিল কিন্তু এজনীহে নাই হে ৰাজতিলা তোমাৰ গৃহত গৈ তোমাৰ বোৱাৰীক মৰিয়ালৈ পঠাই দিয়া কি বোৱাৰী অ তোমাৰ হে জটিলাই বোলাইতো এই নকোৱাই হে জটিলাই বোলাইতো এই নকোৱাই বিয়া কৰাই আনি তাইক হৰি প্ৰভু কিনো ভাল পাই তাইক আনিলা আই তলে তলে তাইৰ কথা বৈদ্যই বোলে এইবাৰ কথা নকবা দেখোন মাতি আনা তেওঁক কথা শুনি জটিলাই গৃহে চলি যায় বোৱাৰী অ বোৱাৰী পানী আনিব লাগে বুলি রাধাই কৃষ্ণ খরি খরি কান্দি কান্দি যায় জটিলার বোয়ারি রাধা Kৃষ্ণ কোলা তই কান্দি আছে
কথা ৰাধিকাৰ মনত পৰিলা কৃষ্ণ হৰি ৰাধা কৃষ্ণ হৰি ৰাধা প্ৰভু কৃষ্ণ আগতে মই কি আছিলো আৰু এতিয়া মই কি হলো গলাকে আছিলো তোমাৰ ধামিনী গলাকে আছিলো তোমাৰ ধামিনী গলাকে আছিলো তোমাৰ ধামিনী কৃষ্ণ জন্ম ললা তুমি কংস কাৰাগাৰে 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 লীলায়ে আহিলা কৃষ্ণৰ মূৰ্তি ধ্যান কৰি যমুনাৰ ঘাটে যমুনাৰ ঘাটে কৃষ্ণ কৃষ্ণ বুলি ৰাধাই কান্দি কান্দি মাতে কান্দি কান্দি মাতে যমুনাৰ ঘাটে যমুনাৰ কৃষ্ণ কৃষ্ণ বুলি কান্দি কান্দি মাতে কান্দি কান্দি মাতে ৰাধাৰ ক্ৰন্দনে যমুনাৰ তীৰতে ওলালে যায় যমুনাৰ তীৰতে ওলালে কলসীৰ তলতে অন্তৰ ধ্যান কৰিলা কৃষ্ণ বুলি ৰাধাই কলসীটো জলপূৰ্ণ কলসী জলপূৰ্ণ কলসী আহি আছে ৰাধিকা ও শংকৰ গমনি আহি আছে ৰাধিকা ও শংকৰ গমনি দূৰৰ পৰা চাই আছে দূৰৰ পৰা চাই আছে তাৰ পিছত একলত হৈ ৰাধিকাই বৈদ্য সেৱা
সতী বুলি সকলোৱে তাৰপিছত বৈদ্যই কি কৰিলে জানা কলহৰে পানী বৈদ্যই হাতে তুলি লয় কলহৰ পানী বৈদ্যই হাতে তুলি লয় কৃষ্ণৰ গাত বৈদ্য বাপুই কৃষ্ণৰ গাত বৈদ্য বাপুই অনন্তৰে শুনি এক যেন কথা অনন্তৰে শুনি এক যেন কথা হাঁহি হাঁহি শ্ৰীকৃষ্ণই বৈদ্যই বোলে জটিলা অহায় আগবাঢ়ি বৈদ্যই বোলে জটিলা অহায় আগবাঢ়ি জটিলা আগবঢ়াই লৈ যোৱা আজিৰ পৰা বোৱাৰীক এককে নকবা আজিৰ পৰা বোৱাৰীক এককে নকবা সতী সাধী বোৱাৰী কথা শুনি জটিলাই আহে আগবাঢ়ি আহিবে লাগিলা কথা ঘরে যাও আমি বাচ্চা বোৱাৰী তোক যে মই সেইবিলাক কৈছিলোঁ সকলো মিছা বাচ্চা সকলো মিছা মই কিবা সপোন দেখিছিলোঁ অখং নকৰিবি তই আৰু কৃষ্ণ হে বাচ্চা তোৰ গাতো যেতিয়া দোষে নাই মোৰ বোৱাৰীৰ গাতো যেতিয়া দোষেই নাই আজিৰ পৰা সদায় 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 যাবি তই আমাৰ গৃহতে সদায় যাবি তই আমাৰ গৃহতে মোটামুটি কঠিনটো হৰি তোমাৰ চৰণে লাই লহৰানা হৰি তোমাৰ চৰণে লৈ লহৰানা হৰি তোমাৰ চৰণে লৈ লহৰানা হৰি তোমাৰ চৰণে লৈ লহৰানা ইকনৰ পদৰ ধুলি হিৰে তুলি লাও হৰি তোমাৰ চৰণে লৈ লহৰানা ইকনৰ পদৰ ধুলি হিৰে তুলি লাও হৰি তোমাৰ চৰণে লৈ লহৰানা লক্ষ্মী তোমাৰো তোমাৰি চৰণে
নমস্কাৰ। মোৰ নাগাৰা নামৰ দলটিৰ নাম হ'ল শান্তি নিকেতন নাগাৰা নাম দল। মোৰ নাম শ্ৰী চিত্ৰলেখা ৰয়, গাঁও জালিঘাটা, ডাকঘৰ হেলনা, থানা পটাচাৰকুচি, জিলা বজালী। আৰু মোৰ গুৰুজনৰ নাম হ'ল মাননীয় গদাধৰ বায়ন। আজি প্ৰায় বহু বছৰ আগতেই মই নাগাৰা নাম পৰিৱেশন কৰিছিলোঁ। তাৰপিছত যথেষ্ট অসুবিধাৰ হোৱাত মই নাগাৰা নাম দলটি স্থগিত ৰাখিছোঁ। এতিয়া আৰু দিহানাম ঘোষানাম মই গাই আজি বহু বছৰ হ'ল। যলৈকে যাওঁ তত সকলে মোক তাৰমানে ৰিকুৱেষ্ট কৰে মই নাগাৰা নাম পৰিৱেশন কৰিবলৈ লাগে বুলি। সেইকাৰণে ৰাইজৰ সহায় সহযোগ বিচাৰি আজি মই নাগাৰা নাম দলটি আৰম্ভ কৰিবলৈ ওলাইছোঁ। মই ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ যে ৰাইজে যেন মোক আগুৱাই যোৱাৰ কাৰণে আশীৰ্বাদ কৰে। নমস্কাৰ।